নহওঁ ইন্দ্ৰ নহওঁ নহওঁ অগ্নিময়ী বায়ু নহওঁ অৰুণ নহওঁ মই হম শিৱপতি হে বাপু গয়াসুৰ তোহাৰ কৰ্মত হামো সন্তুষ্ট হইলো ওইরে অসুর হব তোরা হব স্বর্গ সিংহাসন আশা করহ ওহি আশা পরিত্যাগ করি নিজ স্থানে চলহ নতু তাহার সুত ফল পাবি ভক্তরে অন্তরে সহর কঠালগুৰি বাঁহগাঁও সমাজৰ উদ্যোগত আৰু কঠীয়াতলী ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উৎসৱ ভাগ আমি আয়োজন কৰিছোঁ। যোৱাকালি প্ৰথম দিনৰ কাৰ্যসূচী আছিল ৰাসলীলা। এই ৰাসলীলাত আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছিলোঁ। আমাৰ কঠালগুৰিৰ লগতে আমাৰ কঠীয়াতলী অঞ্চলৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছিলোঁ আৰু যোৱাকালি যথেষ্ট ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আছে অসমীয়া ভাওনা, গয়াসুৰৰ হৰি পদ্মলাভ। আৰু আমি আশা ৰাখিছোঁ যে এনেধৰণৰ অনুষ্ঠানৰ মাধ্যমে আমাৰ অসমীয়া জাতিৰ যিটো ঐক্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছে।